এইকেইটা ফুল সাধাৰণতে ৰাতিপুৱাৰ সময়তে খুব ধুনীয়াকৈ ফুলা দেখা যায়। আবেলি সময়লৈকে ফুলকেইটা মৰহি যায়। আৰু যিহেতু আজি মই স্কুল যোৱা নাই, ঘৰতো কিছু কাম আছিল, গতিকে উঠাতো দেৰি হ'ল। সকলোবিলাক ময়ে কৰিলোঁ। অইনদিনা মা কৰে, যিহেতু আজি স্কুল যোৱা নাই, ঘৰত আছোঁ, গতিকে গোটেইখিনি কাম ময়ে কৰিলোঁ। কৰ্মব্যস্ততা মানুহৰ জীৱনত খুব প্ৰয়োজন, কিন্তু কৰ্মব্যস্ততাৰ লগত প্ৰতিদিনে গৈ গৈ যন্ত্ৰৰ নিচিনা হৈ পৰিছোঁ। গতিকে আজি ৰেষ্টৰো প্ৰয়োজন আৰু কিছু মোৰ ব্যক্তিগত কামো আছিল। আৰু ধুনীয়াকৈ গা পা ধুই মই ভাত পানী খাই অলপ নিজকে টেবুলৰ কাষত বহালোঁ। কিন্তু নতুনকৈ আকৌ ষ্টাডি কৰিম বুলি ভাবিছোঁ। বহুত দিন কিতাপৰ ওচৰলৈ যাবলৈ সময়ো পোৱা নাছিলোঁ। সন্ধিয়া আহি পাওঁ, তাৰপিছত ভাগৰে লাগি যায়। কিন্তু আজি অলপ নিজকে সময় দিব চেষ্টা কৰিলোঁ। অলপ কিবা কিবি লিখিবলগীয়াও আছিল মোৰ নতুনকৈ। আৰু দুপৰীয়া ভাতৰ কাৰণে যোগাৰো কৰিলোঁ, যিহেতু আজি মাংস হৈছিল, ছাগলী মাংস। আৰু ইয়াৰ মাহৰ দালিৰ লগত ছাগলী মাংসৰ তেল বনোৱা গৈছিল, খুব ধুনীয়া লাগে খাই। আৰু লগতে আছিল ছাগলী মাংস। মাংস পূৰা উতলিয়ে আছে। আজি সকলোবিলাক মাৰ লগত একেলগে ময়ে বনালোঁ, যিহেতু আজি স্কুল যোৱা নাছিলোঁ, ঘৰতে আছোঁ। আৰু ভাত পানী খাই ধুনীয়াকৈ শুই ল'লোঁ আৰু সন্ধিয়ালৈকে অলপ ফুৰিব গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব। থেংক ইউ।